কান্দি আছে কিয় মোৰ এটাই মাত্ৰ ল'ৰা বোৱাৰী এটা মোক মাৰি ঘৰৰ পৰা ওলাই দিছে মোক ঘৰত বহুত অত্যাচাৰ কৰে ভাত নেদে এই বিচাৰটো কৰি মোৰ যদি ভুল হৈ থাকে তই মোক কপালত দুটা লাথি মাৰি থৈ যা এই এইটো তই কি কৰিলি হা এই এইটো তই কি কৰিলি মোক লাথি মাৰি তই কিয়া আপুনি কোৱা নাই আপোনাৰ কথা বুজি পালি দুটা লাঠি মাৰি থৈ যাব কৈছি সেইকাৰণে মই এটা কথা বুজছো এটা লাঠি দিছো আপুনি দুখীয়া মানুহ বুলি মই এটা মাৰছো ঐ কি হৈছে তই ইয়াতে কিয় বহি আছা সি মোক লাথি মাৰছি কিয় মাৰছা নহয় নহয় শুনি লওকচোন আগতে তেওঁ এটা বহি কান্দি আছে মই আহি কিনে সুধছো যে আপুনি কিয় কান্দি আছে তেওঁৰ বোৱাৰী আৰু তেওঁৰ ল'ৰাই মাৰি কিনে পঠাই দিছে মোক আহি কিনে কয় যে তই বুজি কিনে মোক কপালত দুটা লাঠি মাৰি থৈ যা সেইকাৰণে মই এটা বুজছো এটা মাৰি দিছো দুখীয়া মানুহ নহয় মই এটা কথা বুজি পাইছো সেইকাৰণে মই এটা লাঠি দিছো মই আৰু ডাঙৰক মানি চলো না এই তোৰ তুমি মানা হ'ল তই কুচ্চা কাৰণে হেতক দিছি মই এই বুলি কি আচল কেইটাক মাৰবা দিছো নেকি মই কথা হে কৈছো আকৌ ডাঙৰ মানুহৰ কথা যদি মানি নচলো যদি অধিহাপ দি দিয়ে মোক মাৰছা তই তোৰ ভৰি ভাঙব ভগৱান ঐ যি হৈছে এতিয়া তই যা সঁচাইতো যাম যা আৰু তই উঠ মোক তো আর নামরা ঘরত নাই কিনে নামলো কি কৰি আছা বহি আছো এনকে বহি থাকলে হ'ব নেকি বিহু আহিল কাপোৰ চাপোৰ নলা নেকি কাপড় চাপড় তো লগাই লাগবো মালতো নাই সেইটোৱে ব্যৱস্থা কৰিব লাগিব কি ব্যবস্থা পইচাটো নাই চুৰি কৰিব লাগছি মই চুরি করবা নরু কি চুৰি নকৰাকৈ আমাৰ উপায় নাই বিহুত কি কাপোৰ চাপোৰ কিনবা লাগব না নাই হয়তো বল আজি ৰাতি কেইটা বাজাত যাবি 10টা বা 10:30টাত গেলি হ'ল মই যাওঁ চুৰি কৰা কি কষ্ট হে যোৱা ঘৰত যাওঁ যাই কিনে ভগাম 10,000 টকা তোৰ তাত আছে না পিকে তোর অবস্থা তো ভালো না ভালে ভগৱানে ৰাখছি কি বেশ না মন মারি আছা কিয়া মোৰ যোৱা ৰাতি কি কবি ভাই হাৰে সৰমানা হৈ গৈছে কি হয়েছে মোৰ ঘৰৰ পৰা ভাই কি কবি টিভিৰ প্ৰায় থালি বাচনৰ প্ৰায় গোটাইকেইটা বস্তু লৈ কেনে আৰু 50,000 টকা কেছ পইচা লৈ দিছে বেশ আজিকালি অসমত চোৰৰ উৎপাত বেছি হৈ গৈছে মন্দিৰৰ পৰা পইচা মাৰি লৈ যায় চোৰৰ উৎপাদত শুব নোৱাৰো থালা চালা লৈছি লগতে 50,000 টকা কিয় ল'ব লাগে চাওক মিছা কথা কোৱাৰ জাগা পোৱা নাই এনে মিছা কথা কোৱাৰ কাৰণেতো মই চুৰ কৰা বাদ দি আছো এনে মিছা কথা কোৱাৰ কাৰণে চুৰি কৰি লাভ নাই মই আপোনাৰ ঘৰৰ পৰা কি নিছো দুটা থাল লৈছো আৰু কিবা কিবি লৈছো লগতে 10,000 টকা লৈছো তাতে আপুনি 50,000 টকা বনাব লাগে না ইমান মিছা কথা কোৱাৰ কাৰণেতো মই চুৰ কৰা বাদ দি আছো মানে তই চুৰ কৰিছা হা তই চুৰ কৰিছা এই লাঠিলে এটা নিৰহ চোৰক এনকে মাৰি নেকি আপোনাৰ কি দয়া মায়া নাই লাঠিলে তোৰ আজি চামৰা চলাই দিম তাকে যে মই ভালকে মারতা আজিৰ পৰা মই আৰু চুৰি নকৰো বিহু আহক পূজা আহক কেতিয়াও মই চুৰি নকৰো